এইটোতো খুব ভাল বুলি মই ভাবোঁ নিজকে মইতো নিজকে ধন্যবাদ জনাইছোঁ এনেকুৱা এটা ভাল এটা প্ৰিমিয়াৰ ইনষ্টিটিউশ্যনৰ মোক ইয়াত ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ দিছোঁ গতিকে ইয়াত যথেষ্ট চেলেঞ্জেছ আছে কিন্তু মানে আমি যদি ৰাইট ডিচিশ্যনত যদি যাই থাকোঁ তেতিয়াহ'লে নিশ্চয় এইটো আমি ছাকচেছ হ'ব পাৰিম আৰু উই কেন ক্ৰছ অভাৰ দি একচুৱেলি দি চেলেঞ্জেছ গতিকে দিছ ইজ টাফ জব অফ দিছ ভাইচ চেঞ্চেলৰ এইটো গতিকে মই অভাৰকাম কৰিব পাৰিম আৰু নিশ্চয় মই নিজকে গৌৰৱান্বিত কৰিছোঁ কাৰণ আগতে ইয়াত কোকৰাঝাৰ বড়োলেণ্ড ইউনিভাৰ্চিটি মই একাডেমিক ৰেজিষ্টাৰ হৈও গৈছোঁ গতিকে সেইটো এৰিয়াটো মই অলপমান ভালকৈ জানো গতিকে ইয়াততো মই নিজেই অলপমান ছাকচেছ হ'ব বুলি মই নিজকে স্থিৰ কৰিব পাৰিছোঁ নিশ্চয় সেইটো একদম ফাৰ্ষ্ট ইউনিভাৰ্চিটি ইয়াত আপোনাৰ এতিয়া মোৰ হাতত এতিয়া এক্টৰ বাহিৰে একো নাই টোটেলি ভেকম অনলি এক ইজ দেয়াৰ উইথ মি ৰাইট নাও গতিকে এটা ইউনিভাৰ্চিটি হ'বলৈ যিখিনি লাগে সেই বস্তুটো তাৰমানে এতিয়ালৈকে একো নাই সেইটো মই এফালৰ পৰা মানে কৰি গৈ থাকিব লাগিব মোৰ ফাৰ্ষ্ট কামটো হ'ব ইয়াত আপোনাৰ ৰেজিষ্টাৰ এপইণ্টমেণ্ট দিয়াৰ পৰা আৰম্ভ কৰি কিছুমান ষ্টেটৰ অফিচাৰবিলাকৰ এপইণ্টমেণ্ট দিয়া ষ্টেটিউটটো বনোৱা তাৰপাছত আমাৰ কিছুমান ইউনিভাৰ্চিটি কনষ্টিটিউটেড বডিবোৰ আছে সেইবোৰ কৰা ধৰক কৰ্ট ইউনিভাৰ্চিটি কৰ্ট এক্সিকিউটিভ কাউন্সিল একাডেমিক কাউন্সিল সেইবোৰ মানে কনচিল্ট কৰা সেইবোৰ কাম আছে গতিকে তেনেকৈ ক্ৰমান্বয়ে আমি আৰম্ভ কৰি গৈ থাকোঁ আজিৰ তাৰিখত বড়ো কমিটিৰ পৰা প্ৰথমজন আপোনাকে ক'ব পাৰি কেনেকৈ অনুভৱ আসনত এনেই মোৰ আগতে এজন ভাইচ চেঞ্চেলৰ হেৰি দিছিলে কিন্তু ইনচাৰ্জ হিচাপে আছিলে ফুল পেজে তেনেকুৱা ভাইচ চেঞ্চেলৰ নাছিলে মোহনলাল ব্ৰহ্ম বুলি যে ফুল পেজে ভাইচ চেঞ্চেলৰ মোক দিছে মই কিন্তু গৌৰৱান্বিত মই সেইটো সমাজৰ পৰা তাৰমানে আমাৰ বড়ো কমিউনিটিৰ পৰা মই ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ হ'বলৈ পালোঁ গতিকে ন' ডাউট এতিয়া মানে ভাইচ চেঞ্চেলৰ হোৱাটো ডাঙৰ কথা নাই কিন্তু হোৱাট আই হেভ টু ডু হাউ আই হেভ টু চেলেঞ্জ দিছ ইজ দি ভেৰি বিগ থিং সেইটোহে আচল কথা